দেলটো বামুণ হাতৰ বঢ়িয়া মানুহখিনি খুব ফূৰ্তি লাগে এইখিনি দেউল হয় দৰং জিলাৰ দেউল উৎসৱ মানাই যেন এক সুকীয়া মাদকতা। আজি 4 বহাগ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত হীৰাপাৰা গাঁৱৰ শিৱ মন্দিৰত প্ৰত্যেক বছৰৰ দৰে এই বছৰো বহাগ মাহৰ 4 তাৰিখে দেউল উৎসৱৰ আয়োজন কৰা হৈছে। ৰাতিপুৱাৰ ভাগতেই আমাৰ গাঁৱৰ চুবুৰীৰ মানুহে আহি প্ৰাথমিক কাম কাজত সহায় সহযোগিতা আগবঢ়ায়। ৰভা দিয়া, চাফ চিকুণ কৰা আৰু নানান কাম। কাটি আছো দেলটো বামুণ হাতৰ কিমান পুৰণা? দেলটো বহুত পুৰণা এই আমি একেবাৰে কব নোৱাৰে বাহঁতে কব নোৱাৰে ভাল লাগে নে দেউলত এনে? বঢ়িয়া লাগে দেউলটো হ'লে কেনেকুৱা লাগে? দেলটো বঢ়িয়া মানুহখিনি খুব ফূৰ্তি লাগে এইখিনি মানুহ এই মানুহ হৈ তাৰপিছত আকৌ জেগা জমিগিলাও ভাল বহল জেগা সেইকাৰণে মানে ভাল লাগে ইফালে পুৰোহিত দেও আহি তেওঁ যাৱতীয় কাম কাজবোৰ আৰম্ভ কৰিছে। বহাগ বিহুৰ দিনাৰ পৰাই জেঠৰ মাজভাগলৈ সমগ্ৰ দৰং জিলাতেই বিভিন্ন ঠাইত অনুষ্ঠিত হয় এই দেউল উৎসৱ। সমগ্ৰ অসমৰ ভিতৰত কেৱল দৰং জিলাতেই বহাগ মাহৰ দেউল উৎসৱটি পালন কৰা হয়। ঐতিহাসিক দিশৰ পৰা এই দেউল উৎসৱ গুৰুত্বপূৰ্ণ। দুপৰীয়াৰ সময়ত হোমত পুষ্পাঞ্জলিৰ সময়। সকলোৱে একান্ত মানে মহাপ্ৰভু বাসুদেৱৰ ওচৰত প্ৰণাম জনাই হোমত পুষ্পাঞ্জলি দিলে। আমি সকলোৱে আশা কৰোঁ মহাপ্ৰভু বাসুদেৱে যেন সমাজৰ পৰা অসূয়া অশান্তি নাশ কৰি সকলোৰে মাজত শান্তি আৰু ভাতৃত্ববোধৰ ভাৱ গঢ়ি তোলে। বামুণহাটৰ দেউল বছৰ বছৰ চলি আছে 4 তাৰিখ বহুত বছৰীয়া দেউল এইটো কেনেকুৱা লাগে দেউল? দেউলটো খুব ভাল হ'ব দেউলটো নাম বা বেলেগ বিদ্যাকাৰী মতা যায় বহুত ভাল হ'ব এইখন গাঁৱৰ বৰ্তমান আজিৰ এই দেউল উৎসৱটি বামুণৰ ঘৰৰ দেউল বুলি সুপৰিচিত, কিয়নো হীৰাপাৰা গাঁৱৰ দুঘৰ বামুণে অতীজৰ পৰা এই দেউলটি পাতি আহিছে। যুগ যুগ ধৰি চলি আহিছে এই দেউল উৎসৱটি। অনুমান কৰা হয় আমাৰ আজো ককাহঁতে এই দেউলটি প্ৰতিষ্ঠা কৰিছিলে। আবেলিৰ সময়ত দেউলৰ খোলাত ক্ৰমে ক্ৰমে দোকান পোহাৰবোৰ বহিব ধৰিলে। দুই এজনকৈ মানুহৰ সংখ্যাও বাঢ়িব ধৰিলে। ইফালে নামতীসকলেও নাম আৰম্ভ কৰিছে। লাহে লাহে দেউলৰ খোলাত মানুহৰ আনাগোনা বাঢ়িব ধৰিব। আমাৰ গাঁৱৰে মাতৃ জীয়াৰী বোৱাৰীসকলে সুন্দৰভাৱে একান্ত মনে নাম উপভোগ কৰে। বঢ়িয়া নাম হৈছে মহাভাৰতৰ কথা নাম একদম বঢ়িয়া নাম পালিকেইটাও ভাল লাগছে নাগৰো ভাল লাগছে ভালে লাগছে অলপ হোলী হৈছে ঘৰৰে দেউল বুলি এটি টেনিছ বল কিনিলোঁ। আজৰি সময়ত ক্ৰিকেট খেলিম। দেউল বুলি ক'লেই যেন জেলেপি বুন্দিয়া এইবোৰৰ নানান সমাহাৰ। দেউলৰ গৰম জেলেপি দেখি আমিও যেন ৰূপ সামৰিব নোৱাৰিলোঁ। আমি জুতি ল'লোঁ দেউলৰ গৰম গৰম জেলেপি।
চানা ভাজা পাপৰ এইবোৰেও যেন মানুহক আকৰ্ষণ কৰে বাৰুকৈয়ে। দেউলৰ গৰম গৰম পাপৰ দেখি আমিও নোখোৱাকৈ থাকিব নোৱাৰিলোঁ। আবেলিৰ সেই সময়ত যেন মানুহেৰে উপচি পৰিল দেউলৰ প্ৰাংগণ। নামতীসকলেও যেন পূৰ্ণ গতিত নাম ধৰাত ব্যস্ত। লাহে লাহে ধৰাৰ বুকুলৈ নামি আহিব ধৰিলে আন্ধাৰ। সন্ধিয়াৰ পাতখিনিত না আন্ধাৰ না পোহৰ। ঠিক সন্ধিয়াৰ এনেকুৱা সময়ত দেউলৰ প্ৰাংগণ যেন হৈ পৰিছে মোহনীয়। সঁচাই অতুলনীয় এই সন্ধিক্ষণ।